তৰফে আজি বিশেষকৈ আমি আকমাৰ সাপকাটা সাব ডেজিগনেটেড শিবিৰত এটা অনুষ্ঠান ৰাখিছোঁ আৰু এই অনুষ্ঠানখন আকমাৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা আয়োজন কৰা হৈছে আৰু এই কমিটিত আজিৰ এই প্ৰগ্ৰামত আমাৰ এৰিয়া কমাণ্ডাৰৰ পৰা আৰম্ভ কৰি সাধাৰণ সদস্যলৈকে আমি প্ৰতিটো গ্ৰুপৰ পৰা 10 জন 15 জনীয়া তেনেকুৱা গ্ৰুপ আমি সদস্যসকলক মাতিছোঁ সামৰিক পোছাক পৰিহিত কৰি আৰু আজিৰ এই বিশেষ ইয়াত অনুষ্ঠান পতাৰ উদ্দেশ্য হ'ল যে আমাৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ পিছত এইটো সৰ্বজন বিদিত কথা যে আকমাৰ জন্ম হৈছিল 1996 চনৰ 7 জুলাই তাৰিখে আৰু তেতিয়াৰে পৰাই 2001 লৈকে আকমাই সশস্ত্ৰ সংগ্ৰাম চলাইছে আৰু 2001ত চৰকাৰৰ আহ্বান মতে আকমাই অস্ত্ৰবিৰতি ঘোষণা কৰিলে ঘোষণা কৰাৰ পিছৰে পৰাই চৰকাৰৰ লগত শান্তি আৰু সম্প্ৰীতিৰে আলাপ আলোচনা অব্যাহত ৰাখিলে আৰু বহুলানি আলাপ আলোচনা হৈ যোৱাৰ পিছত বাকি আমাৰ সতীৰ্থ সংগঠনসকলৰ জন্ম হ'ল আৰু তেখেতসকলেও নিজৰ দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰি চৰকাৰৰ লগত আলাপ আলোচনাৰ মেজত আহিলে তো সদৌ 2022 15 ছেপ্টেম্বৰ তাৰিখে আমি যিহেতু দীৰ্ঘদিনীয়া আমি চৰকাৰক দাবী জনাই আহিছিলোঁ যে আমাৰ লগত অনতিপলমে চৰকাৰে বেলেগ বেলেগ সংগঠনৰ দৰে এটা শান্তি চুক্তি কৰিব লাগে আৰু উক্ত প্ৰাৰ্থনা উক্ত আমাৰ যি ৰিকুৱেষ্ট আছিল চৰকাৰৰ প্ৰতি চৰকাৰে সঁহাৰি দিছে আৰু চৰকাৰে যোৱা 2022 15 ছেপ্টেম্বৰ তাৰিখে এটা 5টা সংগঠনৰ 8টা গ্ৰুপৰ লগত আদিবাসী সংগঠনৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰাৰ কাৰণে এটা দিন ধাৰ্য কৰিলে স্বাক্ষৰৰ স্থান ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীত সমাপ্ত হৈ গ'ল আৰু আমাৰ শান্তি চুক্তিৰ দফাসমূহত যথেষ্ট আমাৰ ৰক্ষা কবজৰ কথাবিলাক সন্নিৱিষ্ট কৰা আছে চৰকাৰে আমাক কথা দিছিল যে অসমৰ সমূহ আদিবাসীসকলক উন্নয়নমুখী কৰিবলৈ চৰকাৰে এখন উন্নয়ন পৰিষদ এখন গঠন কৰি দিব হয় বহুদিন অতিক্ৰম হৈ গ'ল 6 মাহ পাৰ হৈ গ'ল কিন্তু চৰকাৰৰ বহুত কৰণীয় কাম থাকে যাৰ কাৰণে হয়তো চৰকাৰে অলপ দেৰি কৰিলে তথাপিও আমি চাবলৈ পালোঁ যোৱাকালি বাজেট অধিৱেশন যেটো সম্পূৰ্ণ হৈ গ'ল 16 তাৰিখত আমি চাবলৈ পালোঁ যে আমাৰ অসম বিধানসভাত আদিবাসীৰ বিশেষকৈ 4টা যি পইণ্টছ আদিবাসীক উন্নয়নমুখী কৰিবলৈ যি পইণ্টছ চৰকাৰে হাতত লৈছে বাজেট আকাৰে আৰু আমাক যি সন্মান প্ৰদৰ্শন কৰিছে তাৰ প্ৰতি আমি চৰকাৰক অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ লগত যিমান সতীৰ্থ জড়িত হৈ আছে চৰকাৰী পক্ষত সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি বিৰোধী পক্ষকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো সদনত উত্থাপন হোৱাৰ পিছত তেখেতসকলে সমৰ্থন আগবঢ়াইছে তাৰ কাৰণে আমি তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ অধ্যক্ষ পদৰ কাৰণে আমি ইতিমধ্যে আমাৰ 5টা সংগঠনৰ 8টা গ্ৰুপৰ মাজত আলোচনা হৈ গৈছে আৰু আমি চৰকাৰক এটা মত প্ৰকাশ কৰিছোঁ চৰকাৰে আমাৰ মাজৰ পৰা যিজনকে নিয়োগ কৰে বা নিযুক্তি দিয়ে আমি তেওঁকে আমি সমৰ্থন আগবঢ়াম তেনেধৰণৰ এটা আমাৰ মাজত এটা প্ৰস্তাৱ লোৱা আছে গতিকে এতিয়া এই অধ্যক্ষ পদৰ যি করণীয় এটো এতিয়া আমি যিমানখিনি গম পাওঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে তেখেতে নিশ্চয়কৈ
ধুনীয়াকৈ চালি জাৰি কাক ৰাখিলে জাতিটোৰ উন্নয়ন হ'ব, চৰকাৰৰো যথেষ্ট সহায় হ'ব, তেনেধৰণৰ ব্যক্তিক নিশ্চয়কৈ তেখেতে বাছনি কৰিব বুলি